الله تعالى عليه وسلم طلب العلم ساعة خير من قيام وطلب العلم يوما خير من الصيام ثلاثة أشهر दशतम ब्रह्माय नमाय दुष्याय महा कल्किये भगवतम नमाय दुष्शतम ब्रह्मा ईश्वरे नमाय हरदम पापिये विश्वाय परमाताय भगवनम नमः। उपस्थित আজি সদ্ভাৱনা সাংসদৰ সন্মানীয় সভাপতি সাহেব, উপস্থিত বিভিন্ন ধৰ্মৰ পৰা অহা ধৰ্মগুৰুসকল, অতি শ্ৰদ্ধাৰ ৰাইজ, মই আকৌ এবাৰ আপোনালোকক সালাম জনাইছোঁ, আসসালামু আলাইকুম, আৰু সকলোকে নমস্কাৰ জনাইছোঁ। যেহেতু আমাৰ অতিথি বহুত আছে, মই বহুত চমুকৈ 2-3 মিনিটৰ ভিতৰতে মোৰ বক্তব্য মই শেষ কৰিম। তো সৰ্বপ্ৰথম সৰ্বভাৰতীয় জমিয়ত উলামায়ে হিন্দে ভাৰতবৰ্ষৰ ভিতৰত তেওঁলোকে যিখিনি কাম কৰি আছে আৰু আগতেও যিখিনি কাম তেওঁলোকে কৰিছে, আমি সকলোৱে আমাৰ অন্তৰৰ হৃদয়ৰ পৰা জমিয়তৰ যিমান কৰ্মকৰ্তা আছে আমি সকলোকে তেওঁলোকক আমি অন্তৰৰ হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু মই এটা কথা বিশেষকৈ আগৰ পৰাই চাইছোঁ যে জমিয়তৰ যিবিলাক প্ৰগ্ৰাম হয় তাতে নিৰ্দিষ্টকৈ এটা জাতিৰ কথা কেতিয়াও নহয়, এটা সমাজৰ কথা, একপক্ষীয় কথা কেতিয়াও নহয়। এই প্ৰগ্ৰামটো চাহে ইউপিত হোক, চাহে দেওবন্দত হোক, চাহে আজমিৰত হোক, চাহে কেৰালা, কৰ্ণাটক, বেংগল, চাহে অসমত হোক, যিমান প্ৰগ্ৰাম আজিৰ তাৰিখ পৰ্যন্ত মই চাইছোঁ জমিয়তৰ, প্ৰত্যেক প্ৰগ্ৰামৰ ভিতৰতে ভাৰতত যিমান জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি ভাৰতখন আগবঢ়াই লোৱাৰ ক্ষেত্ৰত জমিয়তৰ ডাঙৰ এটা ভূমিকা আছে, যাৰ কাৰণে আমি জমিয়তক ধন্যবাদ দিবই লাগিব। দ্বিতীয় নম্বৰ কথাটো হ'ল, মই শ্বৰ্টকাটে একদম কম, মই যিখিনি পঢ়িছোঁ, মই ইছলামৰ এজন মুফতি, মই যিখিনি ৰিচাৰ্চ কৰিছোঁ, যিখিনি মই পাইছোঁ, কোৰআন শ্বৰীফৰ ভিতৰত চাহে বুখাৰী শ্বৰীফ হওক, মুছলিম হওক, আবু দাউদ শ্বৰীফ হওক, তিৰমিজি শ্বৰীফ হওক, নিচাই শ্বৰীফ হওক, ইবনে মাজা হওক, যিমান হাদিছৰ কিতাপ আছে, চাহে ফতৱা আলমগিৰি, ফতৱা স্বামী আব্দুল মুখতাৰ, দুৰ্ৰে মুখতাৰ, সাইল ইবনে আবিদিন, যিমান ফতৱাৰ কিতাপ আছে, মই তেওঁলোককো ক'ব বিচাৰোঁ আজিৰ তাৰিখ পৰ্যন্ত আমাৰ ধৰ্ম গ্ৰন্থৰ কিতাপৰ ভিতৰত হিন্দু বিৰোধী এটা শব্দ নাই। এইটো মই চেলেঞ্জ কৰি ক'ব পাৰোঁ, হিন্দু বিৰোধী এটা শব্দ নাই। আপুনি এটা হাদিছ দেখাই দিব নোৱাৰিব যে হিন্দু বিৰোধী এটা শব্দ আছে। কোৰআনৰ এটা আয়াত আপুনি দেখাই দিব নোৱাৰিব যে তাতে হিন্দু বিৰোধী এটা শব্দ আছে। এতিয়া আপোনালোকে ভাবিব যে ইছলামত যদি নাই তেনেহ'লে হিন্দু ধৰ্মৰ কিতাপত আছে নেকি? মই হিন্দু ধৰ্মৰ কিতাপো অলপ ষ্টাডি কৰিছোঁ। চাহে ৰামায়ণ হওক, আচলতে ৰামায়ণ তিনিটা, এটা হ'ল ৰামায়ণ, এটা হ'ল উপৰামায়ণ আৰু এটা হ'ল ভৌতুক ৰামায়ণ। বেদ হ'ল 4টা, এটা হ'ল ঋগ্বেদ, আধাৰ্যবেদ, য়াজুৰ্বেদ, সামবেদ, আৰু এটা কিতাপ আছে মানৱ চৰিত্ৰমতী। আপুনি যদি পঢ়ে হিন্দু ধৰ্মৰ কিতাপ, উপৰামায়ণৰ ভিতৰত 3য় নম্বৰ অধ্যায় 4ৰ্থ নম্বৰ খণ্ডৰ ভিতৰত চেপ্টাৰ নম্বৰ 41, 42, 43, তার ভিতর লিখা আছে ঈশ্বরম নামায়ে পরমাতায়ে ভগবানাম দুঃশতম ব্রহ্মা নামায়ে হরদম বিশ্বায়ে পরমাতায়ে শান্তিয়ে স্বর্গতম নামা উমায়ে ব্রহ্মায়ে স্বর্গায়ে বিশ্বায়ে হরাবিতম নামায়ে স্বর্গতম ব্রহ্মা। আপনাকে এই হাতে তারিখ দিব লাগিছে, অথবা সংস্কৃত ভাষা আপনারা বুঝি পোৱা নাই। ইয়াৰ ভিতৰত কোৱা হৈছে যে ঈশ্বৰ, আমি আল্লাহ বুলি কওঁ, তেওঁলোকে ঈশ্বৰ বুলি কয়। ঈশ্বৰে আটাইতকৈ পৃথিৱীৰ ভিতৰত সেই ব্যক্তিজনক ভাল পায়। ঈশ্বৰম নামায়ে পৰমাতায়ে ভগৱান, ঈশ্বৰ আল্লাহ ভগৱান পৃথিৱীৰ ভিতৰত একমাত্ৰ সেই মানুহজনক ভাল পায়। বিশ্বায়ে নামায়ে প্ৰাণ ধৰ্মতম নামা, যেইজন হিন্দু মানুহ প্ৰত্যেক ধৰ্মৰ মানুহক সমান অধিকাৰ দিয়ে, সমান মহব্বত কৰে, তাকহে আচলতে সনাতন ধৰ্মৰ ভাল হিন্দু, প্ৰথম হিন্দু, আৰু ঈশ্বৰ তাকহে বেছি ভাল পায়। ইয়াতে বুজা গ'ল যে হিন্দু ধৰ্মৰ কিতাপৰ ভিতৰত মুছলমান ধৰ্মৰ এটা এগেইনষ্টে এটা শব্দ নাই। আপুনি ৰামায়ণ পঢ়িব, ইছলামৰ বিৰোধে এটা শব্দ নাই।
ওপৰ ৰামায়ণ পঢ়িব, ইছলামৰ বিৰোধে এটা শব্দ নাই। ভৌতুক ৰামায়ণ পঢ়িব, ইছলামৰ বিৰোধে এটা শব্দ নাই। ঋগ্বেদ পঢ়িব, য়াজুৰ্বেদ পঢ়িব, আথাৰ্ববেদ পঢ়িব, সামবেদ পঢ়িব, গীতা পঢ়িব, ভগৱত পঢ়িব, ৰামচৰিত্ৰ মানস পঢ়িব, যিমান হিন্দু ধৰ্মৰ কিতাপ আছে প্ৰত্যেকটো কিতাপৰ ভিতৰত মানৱতাৰ কথা আছে, বিৰোধৰ কোনো কথা নাই। কোনো ধৰ্মৰ এগেইনষ্টে হিন্দু ধৰ্মৰ কিতাপৰ ভিতৰত লিখা নাই। তেনেহ'লে বুজা গ'ল যে ইছলাম ধৰ্মৰ ভিতৰত হিন্দু বিৰোধী নাই, হিন্দু ধৰ্মৰ কিতাপৰ ভিতৰত মুছলমান বিৰোধী নাই, ইছাই ধৰ্মৰ কিতাপৰ ভিতৰত বেলেগ ধৰ্মৰ বিৰোধী নাই। এই বিৰোধীটো আনিছে আচলতে নাই। মই এটা হাদিছ পঢ়িম শামাইলে তিৰমিজিৰ ভিতৰত, তেওঁলোকে আছে শুনিব। শামাইলে তিৰমিজিৰ ভিতৰত এটা হাদিছ আছে, মান তাৰাদাহু লিমা কানাল ইহুদা ওয়ান নাসাৰা ফালাম তাজদাহু লিকানাল আমরা আতাল্লাহু মান কানা আরদাহু লিকানাল রাকাবিদাল মাউত। আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যে আল্লাহৰ নবীয়ে পৃথিৱীৰ ভিতৰত তিনিজন মানুহক আটাইতকৈ বেছি মৰম কৰে। কেইজন মানুহ কওকচোন, কেইজন? তিনিজন মানুহক আটাইতকৈ বেছি মৰম কৰে আমাৰ নবী, আমাৰ প্ৰভু। নবীয়ে সুধিলে চাহাবাক, এই চাহাবাসকল কোৱাচোন, তোমালোকে কোৱা মই যে তিনিজন মানুহক ভাল পাওঁ, কোনটো মানুহ? কোনোবা ক'লে আছালাত, কোনোবা ক'লে ইয়া ৰাছুলুল্লাহ, যিবিলাক মানুহে নামাজ পঢ়ে তেওঁলোকক ভাল পায়। নবী কৈছে লা, নহয়। কিছুমানে ক'লে ইয়া ৰাছুলুল্লাহ, যিবিলাক মানুহে জাকাত দিয়ে, হজ কৰে তেওঁলোকক আপুনি বেছি মৰম কৰে। আল্লাহ নবী ক'লে লা, নহয়। কিছুমান চাহাবা ক'লে ইয়া ৰাছুলুল্লাহ, যিজনে জাকাত দিয়ে, কলেমা পঢ়ে, ভাল ব্যৱহাৰ কৰে তেওঁক আপুনি বেছি ভাল পায়। আল্লাহ নবী ক'লে নহয়। চাহাবা সুধিলে ইয়া ৰাছুলুল্লাহ, আমি যিটোৱে প্ৰশ্ন কৰি আপুনি কেলি মানা কৰে, নবী আপুনি কৈ দিয়ক আপুনি কোন তিনিজন মানুহক ভাল পায়। এতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম ক'লে, অ' চাহাবা শুনা, এজন হিন্দু মানুহ যাই আছে, বেলেগ ধৰ্মৰ মানুহ যাই আছে, যাই থাকোঁতে তেওঁ এক্সিডেণ্ট হৈ পৰিব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যে কোনো এজন মুছলমান যদি সেই মানুহজন, এই যিজন বেলেগ ধৰ্মৰ মানুহ পৰি পেলাই মাথা চাথা ফাটি গ'ল, ভাঙি গ'ল, হাত চাত ভাঙি গ'ল, তেজ ওলালে, নবীয়ে ক'লে যে কোনো মানুহে যদি এই হিন্দু মানুহটো বেলেগ ধৰ্মৰ মানুহটোক এক্সিডেণ্টৰ পৰা উঠাই পেলে তেওঁক যদি মাথা চাথা বান্ধি ঠিক ঠাক কৰি হস্পিটেলত লৈ বেমাৰটো যদি ভাল কৰি দিব পাৰে, আল্লাহৰ নবী কৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ মই নবী সেই মুছলমানক ভাল পাওঁ যিজন মুছলমানে হিন্দুটোক সহায় কৰি। ইয়াৰ নাম হ'ল ইছলাম। ইয়াকে ইছলাম কোৱা হয়। খালি ইছলাম ধৰ্মৰ কথাই নহয়, আপুনি যদি বেদ পঢ়ে, ঋগ্বেদ পঢ়ে, আপুনি ঋগ্বেদৰ ভিতৰত পাব পৰম ধৰ্মতম ধৰ্মায় নামায় ঈশ্বৰম, ঈশ্বৰে পৰম ধৰ্মায় কালকে নামায় আবাত্তিতমে নামায় পরমাতা ঈশ্বরম, ধবায় ব্রহ্ম নামায় নামায় হরদম, বিশ্বায় নামায় পরাৎপতিয়ে নামায় স্বর্গতম ব্রহ্ম। আমি জান্নাত বুলি কওঁ, তেওঁলোকে স্বৰ্গ বুলি কয়, স্বৰ্গ বুলি কয়। কি ক'লে? এক পৃথিৱীৰ মানুহসকল শুনা, ঋগ্বেদৰ ভিতৰত লিখা আছে, ঋগ্বেদৰ ভিতৰত তেওঁলোকৰ ভগৱানে কৈছে, পৃথিৱীৰ মানুহসকল তোমালোকে শুনা, এই পৃথিৱীৰ ভিতৰত আটাইতকৈ স্বৰ্গত যোৱা মানুহজন, আটাইতকৈ স্বৰ্গত বেছি মানুহ সেইটো মানুহ যাব যিজন মানুহে অন্য ধৰ্মৰ মানুহে বিপদত পৰিলে তেওঁক উদ্ধাৰ কৰে, তেওঁ বেছিকৈ আল্লাহৰ জান্নাত আৰু স্বৰ্গত বেছিকৈ যাব। ইয়াক কোৱা হয় সনাতন ধৰ্ম। হিন্দুটো কোনো ধৰ্মই নহয় আচলতে, সনাতন ধৰ্ম মানে শাশ্বত ধৰ্ম। সনাতন ধৰ্মটো আচলতে ইয়াতো সনাতন ধৰ্ম, ইয়াতো শাশ্বত ধৰ্ম, দুটাৰ ভিতৰত এটা। সনাতন ধৰ্মৰ মানা কি, শাশ্বত ধৰ্মৰ মানা কি, অলপ লম্বা হ'ব, মই অলপ শ্বৰ্টকাটত লৈ আহিছোঁ। মূল মুদ্দাটো হ'ল, মূল কাহিনীটো হ'ল, ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা এটা পৰিস্থিতি অনা হৈছে, আজি যদি কোনো এটা হিন্দু ল'ৰা এক্সিডেণ্ট হয় মংগলদৈৰ ভিতৰত, কথাত এটা কৈছোঁ, যদি এক্সিডেণ্ট হয় আমাৰ মিয়া ল'ৰা কেইটামান যাব, যাই পেলাই চাব কোন এক্সিডেণ্ট হৈছে, বোলে হিন্দু মানুহ, বোলে ভালে হৈছে এটা কমিলে। বুজা নাই আপোনালোকে? বুজাব পৰা নাই বোধহয়। হিন্দু ল'ৰা এটা বাইক দি এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট মাথা চাথা ফাটি পেলাই ঢুকালে, ভিৰ কৰিলে, কেইজনমান মুছলমান ল'ৰা গ'লে, যাই পেলাই চালে কোননো ঢুকাইছে, বোলে হিন্দু ল'ৰা, বোলে ভাল হৈছে এটা কমিলে। এইটো আমাৰ মুছলমানৰ পৰিৱেশ। যদি মুছলমান হয়, হিন্দু কোন হয়, এই মুছলিম মিয়া ল'ৰা, বোলে ভাল হৈছে এটা কমিলে। এইটো এটা পৰিস্থিতি আমাৰ ভিতৰত আহি গৈছে, এইটো এটা পৰিস্থিতি আমাৰ ভিতৰত আহি গৈছে। এইটো কোনে সৃষ্টি কৰিছে, এইটো কোনে আৰম্ভ কৰিছে? আৰু খুটাৰ কচম খাই ক'ব পাৰোঁ, যেতিয়ালৈ এই বস্তুটো আঁতৰি নাযাব তেতিয়ালৈ ভাৰতবৰ্ষ উন্নত নহয়। এইটো মনত ৰাখিব। ভাৰতবৰ্ষ উন্নত কৰাৰ কাৰণে, ভাৰতবৰ্ষৰ ভিতৰত ভাৰতবৰ্ষ উন্নত কৰাৰ কাৰণে আৰু ভাৰতৰ ভিতৰত শান্তি অনাৰ কাৰণে খালি কাম কৰাটো, চাকৰি দিয়াটো, ডাঙৰ ডাঙৰ
কোম্পানী অনাটো এইটোৱে ডাঙৰ কথা নহয়। ভাৰতবৰ্ষখন উন্নত কৰাৰ কাৰণে, অসমখন উন্নত কৰাৰ কাৰণে আগত প্ৰত্যেক জাতি জনগোষ্ঠী একত্ৰিত হৈ এটা প্লেটফৰ্মত থিয় হ'ব লাগিব, তেতিয়া ভাৰতবৰ্ষ উন্নত হ'ব, অসম তেতিয়াহে হ'ব। তাৰ আগত উন্নত নহয়। ভেদাভেদ আমাৰ ভিতৰত বেছি হৈ গৈছে, কিন্তু ধৰ্মৰ ভিতৰত কোনো ভেদাভেদ নাই, ধৰ্মৰ ভিতৰত কোনো ভেদাভেদ নাই। আজি আপোনালোকে বিশ্বাস কৰক বা নকৰক, মোৰ গাঁৱত এইটো গেৰলেণ্ড বাগিচা বুলি কোৱা হয়, কিন্তু এনেই মানুহে কয় বৰ বাগান, বৰ বাগান, তাৰমানে তাতে চাহ বাগান এটা আছে। মোৰ গাঁৱৰ সন্মুখত বহু কুলি মানুহ আছে, আদিবাসী মানুহ আছে, যিবিলাক চাহপাতটো মোৰ ঘৰৰ লগত একবাৰে চেম টু চেম লগত। মই এইটো ফখৰ কৰোঁ, এইটো মই অন্তৰৰ হৃদয়ৰ পৰা কওঁ, যিমান কুলি ছোৱালী আদিবাসী ছোৱালীবিলাকৰ বিয়া হয়, আজি তাৰিখ পৰ্যন্ত মই 13টা আদিবাসী ছোৱালীৰ আব্বা হৈ মই নিজে হাত তুলি দিছোঁ তেওঁলোকৰ। আৰু এইটো আমাৰ ধৰ্ম আমাক শিকাইছে, আমাৰ প্ৰফিটে এইটো আমাক শিকাইছে। ইয়াকে ইছলাম কোৱা হয়, ইয়াৰ নামে ইছলাম। গতিকে যিখিনি ওলামা হজৰত ইয়াত আহিছে, আলিম হজৰত আহিছে, আমাৰ বিভিন্ন ধৰ্মগ্ৰন্থৰ পৰা আমাৰ পণ্ডিতসকল আহিছে, আজি এই জমিয়তে যিটো মিটিং মাতিছে, এই মিটিঙৰ পতা কমচে কম আমি প্ৰত্যেকজন আলিম, প্ৰত্যেকজন নাগৰিকে আমি ইয়াৰ পৰা এটা সিদ্ধান্ত লৈ যাব লাগে যে আজিৰ পৰা আমাৰ মুছলমান যিমান এলেকা আছে, সেই এলেকাবিলাকৰ ওচৰত যিমান হিন্দু ধৰ্মৰ গাঁও আছে, প্ৰত্যেক গাঁৱৰ লগত জড়িত হৈ আমি আন্তৰিকতা এটা সৃষ্টি কৰি আমি অসমখন যাতে আগবঢ়াই লৈ যাব পাৰোঁ, ইয়াৰ নাম ইছলাম, ইয়াতে ইছলাম। গতিকে মই সকলোকে অনুৰোধ জনালোঁ, বিশেষ মই ক'ব নোৱাৰোঁ, যিহেতু বহুত আমাৰ ধৰ্মগ্ৰন্থৰ গুৰুসকল আহিছে, তেওঁলোকে ভাল ভাল পৰামৰ্শ দিব। মই এটা দুৱাৰ দৰখাস্ত কৰিম আপোনালোকৰ ওচৰত। মোৰ ল'ৰা আজি অপাৰেশ্যন হৈছে নলবাৰীত, মই তাৰ পৰা অপাৰেশ্যনটো কৰি পেলাই ডাইৰেক্টলি ইয়াতে আহিম।